হেল্ল' বন্ধুসকল, আজি আমি কথা পাতিম ইণ্ডিয়াজ বেষ্ট কম্পেক্ট সেডান অল নিউ হণ্ডা আমেজ গাড়ীখনৰ ওপৰত। চ' গাড়ীখনৰ কিছুমান ৰিভিউ দিম। চ' ৰিভিউটো কেনেকুৱা হৈছে মোক জনাব নিশ্চয় কমেণ্ট কৰি। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যদি কিবা ডাউটছ থাকে, ঠিক আছে? অ'কে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো এখন হৈছে আপোনাৰ VX MT টপ মডেল, যোনটো আপোনাৰ CVT আৰু VX দুটা মডেলত পাব গাড়ীখন। এখন হৈছে VX মডেল আৰু VX মডেলৰ কিটো আপুনি টপ মডেলখন এনেকুৱা পাব, যোনটো এইটো লক আনলক আৰু আপোনাৰ বুট স্পেচ খোলাৰ, এইটো মানে ডিগ্গিটো খোলাৰ আপোনাৰ কিটো। সো আহক গাড়ীখনৰ ফাৰ্ষ্ট ভিউটো আমি চাই লওঁ কেনেকুৱা হয়। সো ফাৰ্ষ্ট ভিউত এখন গাড়ীত পাব আপুনি এটা হেল'জেন হেডলাইট আৰু লগত থাকিব আপোনাৰ DRL। তাৰপিছত DRL এইটো LED হয় আৰু আপোনাৰ থাকিব ছাইড ইণ্ডিকেটৰ আৰু আপোনাৰ ফগ লেম্প পাব, যিহেতু টপ মডেল। চ' টপ মডেল আপুনি ফগ লেম্প পাব আৰু এখন আপোনাৰ ৰেডিয়েটৰ গ্ৰিল হয়। চ' এইটো আপোনাৰ ক্ৰম ফিনিছত থাকিব আপোনাৰ হণ্ডাৰ আৰু হণ্ডাৰ বেজিং থাকিব লগত। চ' এইটো হৈছে ফ্ৰণ্ট ভিউ গাড়ীখনৰ। চ' গাড়ীখনৰ ফ্ৰণ্ট ভিউটো চাই লওক এবাৰ। চ' গাড়ীখনৰ ফ্ৰণ্ট ভিউটো দেখিছে। আহক আমি গাড়ীখনৰ ছাইড প্ৰফাইলটো চাই লওঁ। আৰু ছাইড প্ৰফাইলটো দেখিছেই, মানে আপোনালোকক ক'ব বিচাৰিছোঁ মই 6.25 লাখৰ পৰা আপোনাৰ 9.99 লাখৰ ভিতৰত বেষ্ট ছেডান কাৰ হৈছে এইখনেই। চ' আপোনালোকে চাব পাৰে আজিকালি গাড়ীবোৰৰ কি হৈছে, গাড়ীবোৰৰ স্পীড বঢ়াবলৈ গাড়ীবোৰৰ ৱেইটবোৰ কমাই দিছে। চ' এইখন গাড়ীৰ যথেষ্টখিনি ৱেইট আছে, নিজৰ আপোনাৰ কম্পেক্ট ছেডানৰ যিমানটো একচুৱেল ৱেইটটা থাকে সেই ৱেইটখনৰ লগত গাড়ীখনৰ একদম মানে মেচিংটো একদম মিলাই বনাইছে হণ্ডাই। চ' সেই বস্তুবোৰ ভাল লাগিছে। আহক আমি এখনৰ ছাইড প্ৰফাইলটো চাই লওঁ। ছাইড প্ৰফাইলটো দেখিছে নিশ্চয়। এইটো হৈছে আপোনাৰ ORVM থাকিব, এটা ORVM পাব আৰু লগত আপোনাৰ থাকিব LED লাইট থাকিব। আৰু এইফালে এতিয়া এইটো হৈছে ড'ৰ হেণ্ডেলছ আৰু ড'ৰ হেণ্ডেলছ এইটো কি ৰেছপন্স থাকিব আপোনাৰ ফ্ৰণ্টত দুটা আপোনাৰ ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ দুটাতে আপোনাৰ পাব কি ৰেছপন্স। আৰু এইটো হ'ল চাৰ্ক ফিন এণ্টেনা পাব, যিহেতু কম্পেক্ট ছেডানত চাৰ্ক ফিন এণ্টেনা বহুত কমতে দিয়ে, কিন্তু হণ্ডাই এইটো আমাক ভাল প্ৰিফাৰ কৰিছে বস্তুটো। চ' এইটো দেখিছে আপোনাৰ এইটো হেল'জেন লাইট পাব, টেইল লাইট উইথ আমেজ বেজিং। তাৰপিছত এইটো আপোনাৰ এইটো হৈছে বুট স্পেচ আৰু বুট স্পেচৰ ইয়াতো আপোনাৰ এটা কি পাব, যোনটো আপুনি বুটটো খুলিব পাৰে। এতিয়া ধৰি লওক মই আপোনাক এইটো দেখাই দিছোঁ, এইটো হোল্ড কৰিলে, এইটো হোল্ড প্ৰেছ কৰিছোঁ, এইটো খোল খাই গৈছে, ঠিক আছে? চাই লওক। এইটো আপোনাৰ থাকিব 420 লিটাৰৰ বুট স্পেচ পাব আৰু লগত থাকিব আপোনাৰ স্পেয়াৰ হুইলছ চাই লওক। এইটো হ'ল স্পেয়াৰ হুইল আৰু লগত থাকিব টুল কিট আৰু লগত ইয়াতে থাকিব এটা লাইট ডিগ্ৰী যিহেতু লাইট। আৰু ইয়াত থাকিব এইটো হণ্ডাৰ বেজিং উইথ IVTEC পেট্ৰল VX। ত' এইটো চি টাইপ বনাইছে, দিছে নাই এইটো লাইটটো কি ধুনীয়া লাগিছে, চি টাইপ। আৰু আপোনাৰ ইয়াত থাকিব চেঞ্চৰ থাকিব, চেঞ্চৰ পাব। আৰু এইটো টায়াৰটো চাওক, এইটো টায়াৰ হৈছে আপোনাৰ পাব 17 ইঞ্চৰ টায়াৰ এলয় হুইলছ। ডায়মণ্ড কাটটো নিদিলে, যিহেতু প্ৰাইচটোৰ লগত মেইনটেইন কৰি ৰাখিবলৈ। আহক আমি চাই লওঁ গাড়ীখনৰ ছাইড প্ৰফাইলটো আকৌ এবাৰ। আহক এতিয়া আমি যাওঁ ইণ্টেৰিয়ৰ পাৰ্টটো। চ' আহক ইণ্টেৰিয়ৰ পাৰ্টটো চাই লওঁ গাড়ীখনৰ। অকণমান ভিতৰটো আপুনি দেখিব পাৰিছে, এনেকুৱা স্ক্ৰীণ পাব। তাৰপিছত আপোনাৰ অট'মেটিক ক্লাইমেট কণ্ট্ৰল AC, তাৰপিছত আপোনাৰ স্পীডোমিটাৰ থাকিব এনেকুৱাত। আৰু আপোনাৰ চাৰিটা এইকেইটা পাব, এইকেইটা আপোনাৰ উইণ্ড' অট'মেটিক উইণ্ড' আৰু এইটো আপোনাৰ উইণ্ড' লক। তাৰপিছত এইটো আপোনাৰ ORVM কণ্ট্ৰলাৰ, লক আনলক। আৰু এইটো আপোনাৰ ড্ৰাইভাৰ ছাইডটো অটো পাব। তাৰপিছত আপোনাৰ ইঞ্জিন ষ্টাৰ্ট, ষ্টপ এণ্ড ষ্টাৰ্ট বুটাম পাব। তাৰপিছত আপোনাৰ গিয়াৰ লিভাৰ, হেণ্ড ব্ৰেকছ, তাৰপিছত আপোনাৰ AC ভেণ্ট চাৰিটা থাকিব, ইয়াত ক্ৰুজ কণ্ট্ৰল থাকিব। এইফালে থাকিব আপোনাৰ ইনফৰটেইনমেণ্ট ছিষ্টেমৰ কণ্ট্ৰলাৰ। চ' এইটো হণ্ডা বেজিং থাকিব ইয়াত লগতে। আৰু আপোনাৰ ইয়াত থাকিব 12 ভোল্ট প্লেট। আৰু আপোনাৰ ইয়াত থাকিব, এইটো হৈছে আপোনাৰ ফাষ্ট চাৰ্জিং ছাপোৰ্ট কৰে, এইটো আপোনাৰ নৰ্মেল। তাৰপিছত আপোনাৰ দুটা কাপ হোল্ডাৰকেইটা মোৰ নিশ্চয় বহুত বেছি লেতেৰা হৈছে, চৰি তাৰ কাৰণে।
তাৰপিছত আপোনাৰ ইয়াত নৰ্মেল মোবাইল, তাৰপিছত এইটো আপোনাৰ আকৌ কাপ হোল্ডাৰ, তাৰপিছত আপোনাৰ পকেট থাকিব, ড'ৰ পকেট পাব আৰু স্পীকাৰ 6, তাৰপিছত আপোনাৰ ৰিয়াৰ ভিউৰ, তাৰপিছত এইফালে ORVM এখন, আৰু আপোনাৰ এইটো গ্ল'ভ বক্সটো দেখিছে একদম ডিচেণ্ট চাইজ স্পীকাৰ পাব আৰু লগতে এইবোৰ থাকিব চবতে। আৰু এইটো আপোনাৰ পিয়ানো ব্লেক ফিনিছৰ গাড়ীখন বহুত ধুনীয়া লাগে। তাৰপিছত আপুনি যাওঁ, ঠিক আছে আহক, এতিয়া পাছফালে যাওঁ। আৰু আপোনাৰ দুটা বস্তু দেখাই দিছোঁ। আৰু এইটো আপোনাৰ হেডলাইট লেভেল আপ লেভেল ডাউন সেইটো থাকিব। তাৰপিছত আপোনাৰ এনেকুৱা দুটা থাকিব, ফুয়েল লিভাৰ আৰু আপোনাৰ ডিগ্গিটো, ঠিক আছে। আহক পাছফালে যাওঁ, পাছফালে ভিউটো চাই লওঁ এবাৰ। আৰু পাছফালে আপোনাৰ হেডৰেষ্টটো অকল মানে এডজাষ্টেবল নাপাব হেডৰেষ্টটো, যিহেতু গাড়ীখনৰ কম্পেক্ট ছেডেন, নাজানো হণ্ডাই কিয় নিদিলে বস্তুটো। তাৰপিছত আপোনাৰ ছিটটো বহুত ছফ্ট হয় আৰু আপোনাৰ স্পেচ বহুত থাকে, পাছত স্পেচ বহুত পাব, পাছত আপুনি ধুনীয়াকৈ বহিব পাৰে। তাৰপিছত মোৰ ছিটটো পাছলৈ হৈ আছে কাৰণে মোৰ অকণমান প্ৰব্লেম হৈছে। এইটো আপোনাৰ ফ্ৰণ্ট ভিউটো ভালকৈ দেখা দিছোঁ, চাই লওক ফ্ৰণ্ট ভিউটো দেখিছে। তাৰপিছত আপোনাৰ এইটো ইয়াত এটাই বেয়া লাগিলে, ইয়াত আপোনাৰ পিয়ানো ব্লেক ফিনিছ নাপালোঁ আমি। তাৰপিছত আপোনাৰ এনেকুৱা হেল'জেন লাইট এটা পাব সৰু। তাৰপিছত ভিউটো চাই লওক, ঠিক আছে। এইফালে থাকিব আপোনাৰ ড'ৰ পকেট পাব, তাৰপিছত এইফালেও উইণ্ড' কণ্ট্ৰল, তাৰপিছত এনেকুৱা থাকিব আপোনাৰ স্পীকাৰ, ঠিক আছে। মেইন পাৰ্টটোত আহিলোঁ আমি ছেফটি। গাড়ীখনত আছে আপোনাৰ ডুৱেল ফ্ৰণ্ট এয়াৰ বেগছ আৰু আপোনাৰ লগত আছে ছিট বেল্ট ৰিমাইণ্ডাৰ, ABS উইথ EBD, ফ্ৰণ্ট ডিস্ক পাব আপোনাৰ আৰু ৰিয়েৰ ডিস্কটো হ'ব আপোনাৰ ড্ৰাম ব্ৰেক। চ' কি অফ ৰিমাইণ্ডাৰ থাকিব আৰু আপোনাৰ ড'ৰ ইণ্ডিকেটৰ। ভালকৈ যদি আপুনি দৰ্জাখন নামাৰে তেতিয়া নিশ্চয় চাউণ্ড দি থাকিব গাড়ীখনে। তাৰপিছত আপোনাৰ ফ্ৰণ্ট ফগ লেম্প থাকিব। চ' এতিয়া মেইন টপিকটো হৈছে কাষ্টমাৰ ছাৰ্ভিচ ইয়াৰ কেনেকুৱা। একদম মই পাৰ্চনেলি আপোনাক কৈছোঁ, বিকজ মোৰ 3 years হ'ল গাড়ীখন, 2-3 years আপোনাৰ পাৰ হ'ল। চ' কাষ্টমাৰ ছাৰ্ভিচ ইয়াৰ বহুত বেছি ভাল পাইছোঁ। পাৰ্চনেলি ফোন মেছেজ কৰে ছাৰ্ভিচিং টাইমত, আৰু বহুতবাৰ ৰিমাইণ্ডাৰ কল আহে, যিটো হয়তো বেলেগ ব্ৰেণ্ডে ইমান গুৰুত্ব নিদিব পাৰে, বিশেষকৈ এইটো ৰেঞ্জত। ছাৰ্ভিচিং বুলি ক'লে কাষ্টমাৰ চিন্তাত নপৰে, কোনো ধৰণৰ চিন্তাত পৰিবলৈ আপোনালোকৰ একো দৰকাৰ নাই, বিকজ আপোনাৰ যেতিয়া ছাৰ্ভিচিং আহে, মানে ছাৰ্ভিচিঙৰ সময় হয়, তেতিয়াই আপোনাৰ কল আহিব, ৰিমাইণ্ডাৰ কল আহিব যে আপোনাৰ গাড়ীখনৰ ছাৰ্ভিচিং কৰিবলৈ সময় হ'ল। চ' আজিকালি বুকিং টাইম হওক, আজিকালিতো লাইনত পাতিবলৈ সকলোৱে বেয়া পায়। চ' সেইখিনি গুৰুত্ব দিছে হণ্ডা কোম্পানীয়ে, সেইটো বহুত বেছি ভাল লাগিছে, মই নিজে ইমপ্ৰেছ সেইখিনি গুৰুত্ব দিছে কাৰণে। চ' বন্ধুসকল আহক গাড়ীখন অকণমান চলাই চাওঁ কেনেকুৱা হয়। আপোনালোকে নিশ্চয় ভিউটো ল'ব পাৰে, ফ্ৰণ্ট ভিউটো, আৰু গাড়ীখনৰ মই আপোনাক চলাই জনাইছোঁ কেনেকুৱা। আপোনালোকৰ ষ্টেৰিংডাল বহুত ছফ্ট হয়, পাৱাৰ ষ্টেৰিং যিহেতু, মানে হেণ্ডলিং বহুত ধুনীয়া গাড়ীখনৰ, আৰু চকেট জবাকেইটাটো স্মুথ, মাখন। এক্সিলেটাৰ আপোনাৰ গিয়াৰ লিভাৰো বহুত ছফ্ট হয়, বহুত বেছি ছফ্ট। নিশ্চয় গাড়ীখনৰ কথা এবাৰ ভাবিব বন্ধুসকল। স্পীড আপোনাৰ একদম ধুনীয়া স্পীড উঠে, স্পীডৰ একো টেনশ্যন ল'ব নালাগে। আপোনাৰ হেণ্ডেলিংটো বহুত বেছি ধুনীয়া গাড়ীখনৰ। এতিয়া মই আপোনাৰ 80-90 চলাই আছোঁ গাড়ীখন। বন্ধুসকল আজিলৈ মই এই ভিডিঅ'টো ইমানটোতে সমাপ্ত কৰিছোঁ। চ' আপোনালোকে যদি ভাবিছে নতুন গাড়ী লোৱাৰ কথা, যে নিশ্চয় এখন গাড়ী চাব পাৰে। মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিখিনি মই জানিছিলোঁ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু এটাই কথাই মই আপোনালোকক অনুৰোধ কৰিম, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক। কিবা যদি কুৱেশ্যন থাকে প্লিজ মোক কমেণ্ট কৰি জনাব, মই তাৰ এনচাৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম। থেংক ইউ।